নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টো সম্পূৰ্ণ ঋণ খতিয়ানৰ ওপৰতে বনোৱা হৈছে। চাই থাকিব, মই কেনেকৈনো ঋণ খতিয়ান বনাওঁ সকলো তথ্য দিম। আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ নতুন ভিডিঅ' ঋণ খতিয়ানখন বনাবলৈ যাওঁতে আপোনালোকে প্ৰথমতে প্ৰতিবেদনখনলৈ যাব লাগিব, কাৰণ প্ৰতিবেদনত লিখা আছে যে নতুন ঋণৰ অনুমোদন তেখেতে কিমান তাৰিখে আপোনালোকক আবেদন কৰিছিলে বা কিমান টকা ঋণ আপোনালোকে অনুমোদন দিছিলে সেই কথাটো উল্লেখ থাকিব। সেয়েহে প্ৰতিবেদনখন শুদ্ধ আৰু সঠিককৈ যদি বনাব নোৱাৰে তেতিয়াহ'লে ঋণ খতিয়ানখন বনাবলৈ অলপ অসুবিধা হ'ব। সেয়ে আপোনালোকে প্ৰতিবেদনখন সঠিক আৰু শুদ্ধকৈ বনাবলৈ চেষ্টা কৰিব। এতিয়া চাওকচোন, ঋণ খতিয়ান মই কেনেকৈ বনাইছোঁ। আত্মসহায়ক গোটৰ নাম, প্ৰথমে আত্মসহায়ক গোটৰ নামটো দিব। আত্মসহায়ক গোটৰ কোড নাম্বাৰটো দিব, গোটৰ সদস্যগৰাকীৰ নাম দিব আৰু গাঁও পঞ্চায়তৰ নাম দিব, গাঁওখনৰ নাম দিব, সুতৰ শতাংশটো আপোনালোকে দিব। তাৰিখটো নিৰ্ণয় কৰিব। প্ৰতিবেদনত যি তাৰিখত তেখেতে আবেদন দিছিলে আৰু আপোনালোকে ঋণৰ অনুমোদন দিছিলে সেই তাৰিখটো আপোনালোকে লিখি ৰাখিব। ঋণৰ উদ্দেশ্যটো আপোনালোকে স্বাস্থ্য, শিক্ষা বা ব্যৱসায়ো হ'ব পাৰে। সেই তিনিটা উদ্দেশ্যে আপোনালোকে ঋণ প্ৰদান কৰিছে। সভাৰ সংখ্যাটো প্ৰতিবেদনত যেনেকৈ আছে তেনেকৈয়ে লিখিব। কেছ বহী পৃষ্ঠা নংটো আপোনালোকে কেছ বহীখন চাই আপোনালোকে লিখি ৰাখিব। অনুমোদিত ঋণৰ পৰিমাণ, মোৰ যিহেতুকে মই ইয়াত 10,000 টকা লিখিছোঁ, আপোনালোকৰ তাতকৈ বেছিও হ'ব পাৰে। 10,000 টকা মই কিস্তিৰ সংখ্যা দিছোঁ 10। দিবলগীয়া মূলধন আৰু ঋণৰ পৰিমাণ, তাৰমানে তেখেতে 10 মাহলৈ ঋণটো লৈছে আৰু 10 মাহত তেখেতে মূলধনটো আদায় দিব বুলি মই লিখি ৰাখিছোঁ। দিবলগীয়া সুদ তেখেতৰ 200 টকা। অহা মাহত যেতিয়া তেখেতে ঋণ ঘূৰাই দিবলৈ আহিব তেতিয়া তেখেতৰ সুদ হ'ব 200 টকা, মানে 2% সুদ। নেক্সট মাহত যেতিয়া তেখেতে সুদ আদায় দিব, সভাৰ সংখ্যা উল্লেখ কৰিব, কেছ বহী পৃষ্ঠা নং উল্লেখ কৰিব। যদি তেখেতে সুদ দিয়ে তেতিয়াহ'লে মূলধন, যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে আদায় দিয়া সুদটোৰ ঠাইত লিখিব অপশ্যনটোত, বাকী থকা মূলধন লিখিব 10,000 টকা, বাকী থকা সুদ লিখিব 200 টকা, বাকী থকা সুদ মূল লিখিব 10,200 টকা। পিছৰ কিস্তি আদায় দিয়াৰ তাৰিখটো লিখিবলৈ নাপাহৰিব। নেক্সট মাহত যদি তেখেতে মূলধন আদায় দিয়ে তেতিয়াহ'লে সুদটো একে থাকিব, মূলধনটো কমি আহিব। মূলধন যদি 5,000 মূলধন তেখেতে আদায় দিয়ে তেতিয়াহ'লে আপোনালোকৰ 200 টকা, সেই মাহত 200 টকাই সুদ থাকিব। বাকী থকা মূলধন হ'ব 5,000, বাকী থকা সুদ হ'ব 100 টকা। 5,100 টকা মুঠ বাকী তেওঁ হ'ব। নেক্সট মাহৰ কিমান তাৰিখে তেখেতে দিব সেইটো তাৰিখটো উল্লেখ কৰি ৰাখিব, সভানেত্ৰীয়ে স্বাক্ষৰ কৰিব। নেক্সটত যেতিয়া তেখেতে মূলধন আৰু সুদ দুয়োটাই ঘূৰাই দিব তেতিয়া তেখেতৰ 5,000 টকা মূলধন আৰু সুদটো লিখিলেই হ'ব। সেয়েহে নতুন ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, যাতে নতুন ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবচোন। যদি কিবা অসুবিধা আছে আপোনালোকে মোক কমেণ্টতে জনাব। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সমাধান কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।